হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি হ'ল মাঘৰ উৰুকা। চ' সকলোৱে মিলি এসাঁজ খাম বুলি ভাবিছোঁ। চ' মই আছোঁ বৰ্তমান ভেলাঘৰৰ ভিতৰত। ত' চাওক ভেলাঘৰটো কেনেদৰে সজাইছে। এয়া গোটেই সম্পূৰ্ণ নাহেৰে তৈয়াৰ কৰিছে এই ঘৰটো। চাওক চুঙাত গাহৰি মাংস ভৰাবৰ কাৰণে মাংসবোৰত নিমখ, জলকীয়া, হালধি ইত্যাদি সানি ইফালে বৰা চাউলৰ ভাত বনোৱা হৈছে চৌত, ইফালে আৰু গাহৰি মাংস হালধিত দি থৈ দিয়া হৈ আছে। তাত তেল পুৰি আছেচোন। আৰু ইফালে পূৰা গাহৰি মাংস শিকত দি থৈ দিয়া হৈছে আৰু ইফালে থৈ দিয়া হৈছে শিকত দি পূৰা সিজি আছে। গৰম গৰম পূৰা একদম মজা লাগিব। ইফালে চুঙাত ভৰাই থৈছে, এটাত পূৰা ফুল কৰি থৈ দিছে। তাৰপিছত আৰু সন্ধিয়া হোৱাৰ লগে লগে গাহৰি মাংস পূৰা সিজি গ'লগৈ চুঙাত দিয়াখিনি। বৰ্তমান এতিয়া কাটি আছে আমাৰ ডাঙৰ দাদাই। এতিয়া খাই চাম, প্ৰথমে টেষ্ট কৰি চাম কেনেকুৱা। যিকোনো ফাৰ্ষ্ট চুঙাত ভৰাই থোৱা গাহৰি মাংস খাম। আপোনালোকে খাইছেনে নাই প্লিজ কমেণ্ট কৰি জনাব। যিবোৰে খাইছা কেনেকুৱা লাগে। এয়া হ'ল আমাৰ বৰা চাউলৰ ভাত, আৰু ইফালে হ'ল গাহৰি মাংস ভাজি, আৰু ইফালে হ'ল মাটিমাহে আৰু চন্দা মাছৰ তৰকাৰী। মায়ে ভগাই দি আছে চবকে দি আছে। আমাৰ গছক আগে দি লৈছে।